হেল্ল' ৱেলকাম টু এম বছ সকলো স্বাগতম জনাই ভিডিঅ'ত তাৰা মৰ্ণিং কৰোঁ। আজি আমি আহি পাইছোঁ মানে পিংগেশ্বৰ দেৱাল। আমাৰ ঘৰৰ পৰা এই 10 কিলোমিটাৰমান দূৰ হয় পিংগেশ্বৰ দেৱাল আহি পাইছোঁ। এই দেৱালৰ কাষতে আছোঁ মই, ইয়াতে থাম্বনেইলটো বনাই ল'লোঁ আৰু এতিয়া দেৱালৰ ভিতৰত সোমাবলৈ চেষ্টা কৰিম আৰু আহোঁতে কিছু দেখাইছোঁ আপোনালোকক দেখাব চেষ্টা কৰিছোঁ যিখিনি ভাল হৈছে। তো ভিডিঅ'টো চাই কিনে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব আৰু নতুনকৈ যদি কোনোবাই এই চেনেলটোত ভিডিঅ'টো চাই ছাবস্ক্ৰাইব কৰি দিব। গোপালখন আছে নেকি? তাক ক'ব লাগিছে এই চাইকেলখন চাব লাগে সুন্দৰ দিলে কথা বেয়া হ'ব নাই অলপ ফুৰি এই বস্তি ৰৈছে ভিউটো মজা থাকিছে এখন ডন বক্স ভিতৰত সোমাব পাৰ্মিশ্যন নিদিয়ে, দিলে কিন্তু আৰু মজা গাড়ী চাড়ী ৰেডি হৈছে চাকান লৈ ৰেডি হৈছে পাইছে আমাৰ পাব্লিক স্কুল पब्लिक स्कूल सॉरी हम जल्दी करता है सीधा पिंगलेश्वर देवाल के लिए क्या कर तो इधर खराब ना मुझे क्या है और मैं जब पिंगलेश्वर देवाल ना जी গুগুটো সেশন বাপ ওই ৰাতি যে নকবাত চোৰ খেলি দেখা গৈছিলি কামে জলদি শুরু না মামা রাজু আছো কি হ্যাঁ দাদা বই লাগা দেখছে না বিন্দাস বতা দিয়া চিং ঠিক করাই নাই স্কুলের অবস্থা চাও চলিগুলা তো তামাম ভাল পাইছি জি না আগত দিছি স্পিড ব্রেকার আরে স্পিড ব্রেকার উপর দিয়ে যাচ্ছে মোৰ মূৰতো দি যায় থাক কোনফালে চিনি নাপাও যা কিফালে মানে এইফালে যা ব্লকে দি চিৰি যা কি ঘৰ আছে যাবা লাগছিল মোৰি এই সপ্পা দলে বান্ধি বান্ধি গপ কৰিছে মোক 20 টকা গাড়ী কেন গেলি কথা আধিকৈ লাগে কোনদিনে যি হানাঙ্কাল লৈ কিনে খুলি পকান্ডা বিচাৰি বাপৰে পানী আছে ন ভিতৰত আরে আছে আহি কেনে সোমাই লগাই দেৱাল পাবা ফকলেন দি হান্দা কিমান দবা লাগে নহয় ৰ কোদাল দি হানবো এখন ও সামুসে দি হানছি মই চাইছিলো মই হান্দে আছিলো নহয় মানে এই নখাই দি এই নখাই দি বস্তু সেই খাল দেখি নখাই দি হানলে যায় খেৰা বেৰা কি করছিস এই ইংলিশে দেওয়াল পামো আর ওই ফকলেন হানদুরি কোন হলো না আমার গাড়ি হান তো ভাই না আমার সিফানোর হেই সালাতে সুন্দর নাই মানে তার কবলে গেলে টিকা হন নাই তুই কি গমার এই বাবা মা কোথায় লাগে পাল্লা আমাক দাঙি লৈ যায় আবা ও রাজা এন দেখে দে ওই মোটাউরি মজা লাগে বাবু মাইনা খা যা এই থিয়া হয়েছে দে এই দামি কিনে ওই এটা দেখু তো বই ভয় লাগে এই জালো এই দেওয়ালে দা জিনিস মধ্যে বহুত মানুষ আছে দিতে তোমার মানু নাই তো হান পকান্ডা থাকলেন দোকান তো এইখনে সেইখন মান যিখনে সেই পিছাৰি জহান খান সামুছে দেখি নখাও মই বনোৱা বেজারা জামা মারি বলে ইয়াজি দেখি কিলোমিটার 90 কিলোমিটার বাকি বেজারা না যাও মান বসিবে দেওয়ালে দাজি কি করবে কি আমার দিলে তো ওখানে না যাও সিফালে না যাই ফেলে যাও পার্কিং করো ফটো মারো আমি এই দেৱাল উপস্থিত লৈছো মজা এটা দৃশ্য দেখিবলৈ পাইছে আপোনালোকে আৰু এইটো দেৱালৰ পুখুৰী হয় এইটো বঢ়িয়া লাগে ইয়াত আহি কিন্তু ভিতৰত মানুহ আছে আজি সোমাব নোৱাৰি তো বেলেগ এদিন আহিবলৈ চেষ্টা কৰিম যিহেতু মানুহ আছে ভিতৰত আৰু এইবিলাক ফটো মাৰে অলপ ফটো মাৰি অলপ লগাইছে এইটো চাকছোঁ ৰাজা আহি আছে কি মজা পৰিৱেশ এটা ৰাজাবোৰ বগা হৈ আছে এনেকৈ ৰাস্তা দি আহিলে আহিব মই ভয়ে কৰিব স্পিড হৈ গৈছে ফটো যাম চিধা এতিয়া কৰৰা কলকাতা হৈ গেলে 4 কিলোমিটাৰমান আপোনালোকক চাইনবোৰ্ডখন দেখালোঁ লৈ ড্রাইভারের গাড়ি করছি BMW নম্র কোম্পানি নাই তাই যাব কি করবে এখন
গাইছ আমি ঘৰত যাই আছোঁ এতিয়া খোজকাঢ়ি গাড়ী মানে এতিয়া ৰাস্তা গাঁৱৰ ভিতৰৰে আছোঁ সেইকাৰণে খোজকাঢ়ি গাড়ী আহি আছোঁ এনেদৰে আমি খোজকাঢ়ি যাই আছোঁ ঘৰত আৰু ছাবস্ক্ৰাইব কিয় কৰা নাই বাৰু কৈছোঁ ভিডিঅ'টো ইমান কষ্ট কৰি বনাই আজি 4.5 কিলোমিটাৰ মান খোজকাঢ়ি চাইকেল চলাই যাই পাৰ্কখন যাবলৈ চেষ্টা কৰিছোঁ ভীমেশ্বৰত এতিয়ালৈ বাই বাই আকৌ অলপ দেৰিকৈ লগ কি ধুনীয়া পৰিৱেশ মেঘখন কি মজা লগা হৈছে চেণ্ডেলে ৰৈ গ'ল এতিয়া তাক বাঢ়ি থাকোঁ যাই আছোঁ হা तो ऐसे ट्रैक्टर सेक्टर हाल बोटा है तो मछली उड़ाता है तो अभी मछली नहीं धोता है तो गाइस এই তো সবসু পথাৰ মাৰি কিটা ভাল লাগছে না মন এটা বনাবা সপোন আছে কি কৰিবা এতিয়া গাইস জলদি জলদি সাবস্ক্রাইব কৰি দিব লাইক কৰি দিব কমেন্ট কৰি দিব এই ভিডিঅ'টো ইমান লাইক কৰিছে ভিডিঅ'টো লাইক কমেন্ট শেয়াৰ আৰু নতুন গাইস চেনেলটো সাবস্ক্ৰাইব কৰি দিব বাই বাই